প্ৰিয় সুহৃদবৃন্দ, এতিয়া প্ৰায় ভৰ দুপৰীয়াই হ'ল, তথাপি মই মোৰ শাকনিডৰাৰ ওচৰলৈ আহিছোঁ। বহুত দিনৰ আগতে পংকজ পাঠকে ফেচবুকৰ এটা পোষ্ট দিছিলে, যিটো পোষ্টত নেকি এজোপা গছ দেখুৱাইছিলে। সেই গছজোপা এজমা ৰোগৰ কাৰণে ভাল বুলি কৈছিলে। গতিকে সেই যিটো পোষ্ট দিছিলে, যিজোপা গছ দেখুৱাইছিলে, সেই গছজোপা দেখিছেনে? মোৰ এই ফ্ৰেঞ্চবিন আৰু ভেন্দিৰ যিটো ভেটি আছিলে তাতেই একেবাৰে লহপহকৈ উঠিছে নহয়। এইয়া চাওক, এইয়া গছ চাওক, এইকেইজোপা লহপহকৈ উঠিছে। মই ভেটিটোৰ পৰা এইবোৰ আঁতৰাই দিবলৈ মন যোৱা নাই, অৰ্থাৎ নিয়ানি কৰি দিবলৈ মন যোৱা নাই, কিন্তু গছজোপা পংকজ পাঠকে দেখুওৱা মোৰ ধুনীয়াকৈ মনত আছে। চাওকচোন, লহপহকৈ একেবাৰে কেনেকৈ গজি উঠিছে, চাওক, এইবোৰ লহপহকৈ হৈ আছে। অৱশ্যে আমাৰ ঘৰত তেনে কোনো এজমা ৰোগ হোৱা মানুহ নাই, কিন্তু কাৰোবাৰ যদি ঘৰত এইদৰে এজমা ৰোগ থকা মানুহ আছে, তেন্তে এই শাককেইডাল নি পেলাই খাব পাৰে, নহয়নে বাৰু? যদিহে হয়, কাৰণ মোৰ মনত আছে এনেকুৱাকৈ গছকেইজোপা পংকজ পাঠকে দেখুৱাইছিলে। গতিকে চাওকচোন, কিমান সুন্দৰকৈ চাওক, হালি জালি আছে একেবাৰে। মোৰ উঘালি পেলাবও মন যোৱা নাই। এইয়া গোটেই ভেটিটোতে কেনেকৈ আহিল জানো, ক'ৰ পৰা আহিল আৰু নাজানো আৰু দেই, কিন্তু ভাগ্য ভাল চাগে। গতিকে কাৰোবাক যদি লাগে তেতিয়াহ'লেতো লৈ যাব পাৰিব। মোৰ ফেচবুক বন্ধুসকলে যদি এইদৰে এই গছজোপাৰ চিনি পায়, গতিকে দৰৱ হিচাপে খাব পাৰিব, লৈ যাব পাৰিব। সেয়ে মই ভাবিছোঁ ফেচবুকতে এটা পোষ্ট দি দিওঁচোন বাৰু। দি দিছোঁ, প্ৰয়োজন হ'লে কোনোবাই লৈ যাব পাৰিব, ক'বচোন দেই। হয়নে নহয় বাৰু এইজোপা গছ? চাওকচোন, নিশ্চয় হয় আৰু এইজোপা, কাৰণ পংকজ পাঠকে দেখুৱাইছিল। গতিকে পংকজ পাঠকৰ মতেহে কৈছোঁ আৰু দেই। আহিছোঁ আজিলৈ, ধন্যবাদ।